নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেল সময়লৈ স্বাগতম জনাইছো মই বেদান্ত ভাৰ্গৱ আৰু মই দেৱাশিষ শৰ্মা ইতিমধ্যে আপোনালোক সকলোৱে জানে বৰ্তমান সময়ছোৱা খুব এক জটিল সময় চলি আছে খুব অত্যন্ত জৰুৰী নহলে আৰম্ভণিতে ক'ব বিচাৰিছো ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আমি ক'ব বিচাৰিছো যে অত্যন্ত যদি জৰুৰী নহয় তেনেহলে আপোনালোক ঘৰতেই থাকক আৰু ঘৰৰ পৰা বাহিৰলৈ যদি কেতিয়াবা ওলাই আহোঁতে আপুনি মোবাইল ফোনটো এৰি থৈ আহে কিন্তু দুটা বস্তু আপোনালোকে লগত আনিবলৈ নাপাহৰিব এয়া এখন প্ৰথম হৈছে মাস্ক আৰু এয়া চেনিটাইজাৰ গতিকে মাস্ক ব্যৱহাৰ কৰক চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক তেতিয়াহে আমি মহামাৰী কৰোনাৰ বিৰুদ্ধে আমি যুঁজিব পাৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আমি মাস্ক পৰিধান কৰি লওঁ আৰু অকণমান চেনিটাইজ কৰি লওঁ প্ৰিয় দৰ্শকসকল আপোনালোক সকলোৱে জানে যে মই আৰু দেৱাশিষে আপোনালোকৰ বাবে সময়ৰ জৰিয়তে কিছু যোগাত্মক খবৰ লৈ আহোঁ যিহেতু বৰ্তমান সময়ত মহামাৰী কৰোনাৰ যি সংক্ৰমণ সেয়া সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে গতিকে আমি সেই যোগাত্মক খবৰবোৰ যুগুতাবৰ বাবে আমি কাৰোবাৰ ওচৰলৈ যোৱাটো এই সময়ত আচলতে উচিত নহয় গতিকে আমিও যোৱা নাই কিন্তু তাৰ মাজতো আপোনালোকক কিছু ভিডিঅ' আজি যিটো ভিডিঅ' যুগুত কৰিম আমি আশা কৰিম এই ভিডিঅ'টোৱে আপোনালোকক কিছু হ'লেও নষ্টালজিক কৰি তুলিব আপোনালোকৰ এৰি অহা দিনবোৰলৈ আপোনালোকক নিশ্চয়কৈ লৈ যাব বুলি আমি আশা কৰিছোঁ কিছুমান এনেধৰণৰ ভাল লগা পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ কিন্তু তাৰ পূৰ্বে আজিৰ পৰা যিহেতু চৰকাৰে এখন নতুন SOP দিছে SOP মতে আমি কি কৰিব লাগিব ইতিমধ্যে আপোনালোকে গম পাইছে তথাপিতো দেৱাশিষ আমি কি কৰিব লাগিব 1 বজাৰ লগে লগে আচলতে সমগ্ৰ ৰাজ্যত এতিয়া কৰোনাৰ আচলতে সংক্ৰমণ বৃদ্ধি হৈছে আৰু সেই সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰে SOP জাৰি কৰিছে আৰু এই SOPখন আচলতে অতি কঠোৰ দেখিবলৈ পোৱা গৈছে 1 বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিব লাগিব 2 বজাৰ লগে লগে কাৰফিউ আৰম্ভ হ'ব আৰু পুৱা 5 বজালৈকে কাৰফিউ চলি থাকিব আচলতে সেই কাৰফিউ সময়খিনিত কোনো যাতে বাহিৰলৈ ওলাই নাহে আৰু আচলতে আৰক্ষী অতি কঠোৰ হৈছে এইবাৰ আচলতে অতি কঠোৰ হ'বলগীয়া বাধ্য কাৰণ যদি কেনেবাকৈ মানুহ অতি সজাগ আৰু সচেতন নহয় তেতিয়া আচলতে বহুত ডাঙৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইবাবে আৰক্ষী কঠোৰ হৈছে আৰু আৰক্ষীৰ যিখিনি নীতি নিয়ম বা অসম চৰকাৰৰ পৰা বিভাগীয় যিখিনি কৰ্তৃপক্ষৰ নীতি নিয়ম সেই নীতি নিয়মখিনি আপোনালোকে মানি চলক ঘৰতে থাকক সুৰক্ষিত থাকক আৰু সজাগ হৈ থাকক আতংকিত হোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই যিখিনি চৰকাৰে নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মসমূহ আপোনালোকে মানি চলক তাকে আশা কৰি আহকচোন আজি আন এক পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাওঁ ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে কৰোনা মহামাৰীৰ বাবে আমি সেই কিছুমান খবৰৰ বাবে আচলতে কাৰোবাৰ ওচৰলৈ যাব পৰা নাই বা এই সময়ত যোৱাটো অনুচিত আচলতে যোৱাটো ভাল কথাও নহয় গতিকে আমি যোৱা নাই তথাপিতো আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াই দিব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোৰ টপিক হৈছে এপাহ ফুল যাৰ নাম হৈছে কৃষ্ণচূড়া কোনে আচলতে ভাল নাপায় কৃষ্ণচূড়া আমি যেতিয়া কামলৈ অহা যোৱা কৰোঁ তেতিয়া বাটৰ কাষত খুব ধুনীয়াকৈ ফুলি থকা কৃষ্ণচূড়া জোপাৰ ৰঙা ৰঙে সকলোকে আকৰ্ষিত কৰে গতিকে সেই ফুলপাহক লৈ আমাৰ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিব বিচাৰিছোঁ নিশ্চিতভাৱে আজি আমি আপোনালোকক সেই দিনবোৰলৈ লৈ যাব বিচাৰিছোঁ যিবোৰ দিন হয়তো আপুনিও কেতিয়াবা পাৰ কৰি আহিছে আমাৰ এই যাত্ৰাত আজি আপোনালোকক অংশীদাৰ কৰিব বিচাৰিছোঁ আৰু আজি আমাৰ এই যাত্ৰা হৈছে কৃষ্ণচূড়া বিচাৰি কৃষ্ণচূড়া নামেই যাৰ পৰিচয় বহন কৰি আহিছে বিশেষকৈ বসন্তকালত ৰাস্তাৰ কাষে কাষে ফুলি থকা ইয়াৰ ধুনীয়া ধুনীয়া গছবোৰত চকু পৰিলে আপোনাৰ মোৰ সকলোৰে এক অপূৰ্ব আনন্দৰ মাজেৰে ভাষাহীন হৈ পৰে অনুভৱী মনটো সেয়াই হৈছে কৃষ্ণচূড়া আপোনালোকক লৈ যাব বিচাৰিছোঁ সেই দিনবোৰলৈ আপোনালোকে পাৰ কৰি অহা সেই দিনবোৰলৈ য'ত হয়তো আজিৰ এই কৃষ্ণচূড়াজোপাই মনত পেলাই দিব বহু পুৰণি কথা কৃষ্ণচূড়াক লৈ বহু কবিৰ কবিতা সৃষ্টি হৈছে
বহু গীতিকাৰে গীত ৰচনা কৰিছে, বহু কবিয়ে শব্দৰ মালা গাঁঠিছে। যিহেতু কৈছোঁ, এই কবিয়ে কৃষ্ণচূড়াক লৈ বহু কবিয়ে কবিতা ৰচনা কৰিছে। ফেচবুকৰ মজিয়াত মীনা পামে গাম তেওঁ এটি কবিতা সৃষ্টি কৰিছে, ৰচনা কৰিছে, কবিতা লিখি উলিয়াইছে। কবিতাটো হৈছে জালুকবাৰীৰ কৃষ্ণচূড়া। কবিতাটোৰ নাম মই পাঠ কৰি দিব বিচাৰিছোঁ। এই যাত্ৰাত এই কবিতাটো আপোনালোকে শুনক। কৃষ্ণচূড়া আৰু কিমান ৰঙাবা, জালুকবাৰীৰ কৃষ্ণচূড়া, তুমি যেন চামিয়ানাৰ দৰেই ৰৈ আছা। কত ঋতু, কত বসন্ত, কত শৰৎ পাৰ হৈ গ'ল তোমাৰ শিৰৰ ওপৰেদি। শত যুৱক যুৱতীৰ তুমি যেন প্ৰেমৰ সাক্ষী, যুগজয়ী প্ৰেম নতুবা ক্ষণিক প্ৰেমালাপৰ তুমি যে ব্ৰহ্ম সাক্ষী। জালুকবাৰীৰ কৃষ্ণচূড়া, তুমি যেন প্ৰেমৰ চামিয়ানা, তোমাৰ ছাঁ নগচকিলে জোৰ নপৰে যৌৱন পিন্ধা মনবোৰৰ। অখ্যাত দেশৰ বিখ্যাত কৃষ্ণচূড়া, তুমিয়েই কত মিঠা প্ৰেমৰ সাক্ষী, তুমি যেন মিঠা প্ৰেমৰ অতন্দ্ৰ প্ৰহৰী। সেই কবিতাটো নিশ্চিতভাৱে আপোনালোকে ভাল পালে। মীনা পামে গামে খুব সুন্দৰভাৱে এই কবিতাটো ৰচনা কৰিছে, তেওঁকো এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া সাহিত্যৰ চানেকি এটা ফেচবুক পেজ, তাতেই চাই থাকোঁতে এই কবিতাটো পালোঁ আৰু ভাল লগাৰ বাবেই মই পাঠ কৰি দিলোঁ। কবিয়ে যাতে বেয়া নাপায়, এইখিনিতে তেওঁৰ পৰা আচলতে অনুমতি নোলোৱাকৈ মই কবিতাটো পাঠ কৰি দিলোঁ, ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। পৃথিৱীৰ অসুখ, এই সময়ত পৃথিৱীৰ অসুখ চলি আছে আৰু তেনে সময়তে আপোনালোকক কিছু হ'লেও এটা অন্য পৰিৱেশৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিলোঁ। আৰু আকৌ ক'ব বিচাৰিছোঁ, ভালে থাকক, কুশলে থাকক। ভাল পৰিৱেশ আহিলে, ভাল সময়বোৰ আহিলে আমি সকলোৱে লগ হ'ম, পুনৰ আগৰ দৰে একেলগে কথা পাতিম, ফূৰ্তি কৰিম, আনন্দ কৰিম। গতিকে সতৰ্ক হৈ থাকক, সচেতন হৈ থাকক, আতংকিত নহ'ব, ঘৰতে থাকক, কুশলে থাকক। প্ৰিয় দৰ্শকসকল, আমাৰ এই যাত্ৰা চলি আছে আৰু আমাৰ এই যাত্ৰাত আপোনালোক আজিও সংযুক্ত হৈ থাকিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগৰ দুটা এপিছ'ড খুব ধুনীয়াকৈ আমাক সহযোগিতা কৰাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান চেষ্টা কৰিলোঁ আচলতে, ৰাস্তাদি যাওঁতে কৃষ্ণচূড়াবোৰ যেতিয়া দেখোঁ, কৃষ্ণচূড়া গছবোৰ, কৃষ্ণচূড়া ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি থাকে, গতিকে সেই ফুলবোৰৰ লগত নিশ্চিতভাৱে আপোনালোকৰ অনুভৱবোৰ জড়িত হৈ আছে। গতিকে সেই অনুভৱবোৰৰ মাজলৈ আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিলোঁ, সেই দৃশ্যবোৰৰ মাজেৰে। আশা কৰিম আমাৰ অনুষ্ঠানটোৰ মাজেৰে, আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক অকণমান হ'লেও আপোনালোকৰ মনবোৰ প্ৰশান্তি হ'ল, মনবোৰ ভাল লাগিলে, মনবোৰ পাতল হ'ল। যিহেতু এতিয়া সকলোৰে মনবোৰ গধুৰ হৈ আছে, পৃথিৱীৰ অসুখ, জটিল সময়, সকলোৱে আমি যিহেতু যুঁজ দি আছোঁ কৰোণা মহামাৰীৰ বাবে। গতিকে পুনৰবাৰ কওঁ, সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু দেৱাশীষ, কিবা শেষত ক'ব বিচাৰে? সেইটোৱে ৰাইজলৈ এটাই আহ্বান যে যি মহামাৰী কৰোণাৰ যুঁজ দিবৰ কাৰণে আমি নিজে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, সুৰক্ষিত থাকিব লাগিব। তেতিয়াহে আচলতে আমি নিজে যদি সজাগ নহওঁ, আচলতে কোনো একো কৰিব নোৱাৰে। এই মহামাৰীৰ লগত আমি যুঁজ দি যাব লাগিব, আমি জয়ী হ'বই লাগিব। সেইবাবে ৰাইজক পুনৰবাৰ আহ্বান জনাইছোঁ যে আপোনালোক ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু সজাগ হৈ থাকক। গতিকে পুনৰবাৰ আপোনালোকক সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ জনাই, ঘৰতে থাকিবলৈ অনুৰোধ জনাই, প্ৰশাসনক সহযোগিতা কৰিবলৈ অনুৰোধ জনাই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। অনাগত সময়ত ভাল দিন আহিলে আৰু বহু ভাল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। তেতিয়ালৈ মই বেদান্ত ভাৰ্গৱে আৰু মই দেৱাশীষ শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ।